সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ধুবুৰী জিলাৰ ভাসানী গাঁও পঞ্চায়তৰ অন্তৰ্গত আইৰণ জংলা প্ৰথম খণ্ডৰ এগৰাকী বিধৱা মহিলাৰ দুটা দিব্যাংগ পুত্ৰ সন্তানক লৈ জীয়াতু ভুগিবলগীয়া হৈছে। সন্তানৰ মাতৃয়ে বিভিন্ন ঠাইত ভিক্ষা কৰি নিজ সন্তানক লালন পালন কৰি আছে যদিও বৰ্তমানে সমগ্ৰ ৰাজ্যজুৰি কৰোনা মহামাৰীৰ সংক্ৰমণ চলি আছে আৰু এই কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে যিখিনি লকডাউন জাৰি কৰিছে তাৰ ফলত মানুহৰ ওচৰত ভিক্ষা খুজিলে ভিক্ষা পাবলৈ টান হৈ পৰিছে। অতি কম সময়ৰ কাৰণে মানুহে নিজৰ প্ৰয়োজনীয় বস্তুৰ বাবে বজাৰত ব্যস্ত হৈ পৰে আৰু লগে লগে ঘৰলৈ উভতি যায়, যাৰ ফলত বজাৰ জনসমুদ্ৰৰ পৰিণত হৈছে। বজাৰখনত ভিক্ষা খুজিবলৈ মানুহ বিচাৰি নাপায়। মহিলাগৰাকী দুটা দিব্যাংগ পুত্ৰ সন্তানক লৈ বিগত 20 বছৰ ধৰি বহু কষ্টত জীৱন কটাবলগীয়া হৈছে, কাৰণ তেওঁৰ পুত্ৰ সন্তান দুটাই জন্মৰ পৰা শাৰীৰিক অক্ষম। সৰুতে দেউতাকে মৃত্যুবৰণ কৰিছে। এই কৰোনাৰ জটিল সন্ধিক্ষণত বৰ্তমান তেওঁলোকৰ মাতৃয়ে চিন্তাত হতভম্ব হৈ পৰিছে। তেওঁ কেনেকৈ সন্তান দুটাক জীয়াই ৰাখিব, কি কৰিব, ক'ত যাব, বিমূৰ হৈ পৰিছে। সেয়েহে জীয়াই থকাৰ বাবে চৰকাৰ, প্ৰশাসন আৰু সাংসদ বিধায়কক এককালীন সাহায্যৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে বিধৱা মহিলাগৰাকীয়ে। মই উপস্থিত আছোঁ আইৰণ জংলা প্ৰথম খণ্ডত। আজি এই লকডাউনৰ জটিল সন্ধিখনত আজি আমি ঘৰত উপস্থিত আছোঁ। এই পৰিয়ালটো এনেকুৱা দৰিদ্ৰ নিচলা, বিশেষকৈ ক'ব লাগিব যে তেওঁৰ এই ঘৰতেই দুগৰাকী দিব্যাংগ ব্যক্তি অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম, ইয়াৰ লগতে এই স্থানীয় আৰু কেইগৰাকীমান দিব্যাংগ ব্যক্তি আছে। আমি পোনে দেখাবলৈ অনুৰোধ জনাম। চাওক, এওঁলোক হ'ল ভাসানীচৰৰ আইৰণ জংলা প্ৰথম খণ্ড আৰু ইয়াৰ লগত স্থানীয় যিবিলাক শাৰীৰিকভাৱে অক্ষম তেওঁলোকে ইয়াতে উপস্থিত হৈছে। আমি তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম, কিয়নো বৰ্তমানে তেওঁলোকক যি এই কৰোনা মহামাৰী সংক্ৰমণৰ সময়ত তেওঁলোকক কিন্তু কাল অমানিশা নমাই আনিছে। আমি তেখেতৰ এই শাৰীৰিক অক্ষম তেখেতৰ মাতৃ আছে, মাতৃক আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি নাম আপোনাৰ? কি সমস্যা? সমস্যা হয়েছে লকডাউন, আমরা তো চায়া খাই, যাই যে মাসে দিব সেরকম পুলিশের মেরে বেরি সব মানুষ জায়গা আমরা ঘুরে বাড়ি বলে আসি। তাহলে আমরা কিভাবে করে চলি? আমার স্বামীরা 7 বছর ধরে মারা গেছে। বয়স কত ওদের? একটার 20 বছর আর একটার 16 বছর। তো কষ্ট হয়েছে চলা, সরকারি কিছু সাহায্য দিলি খাওয়ালাম। হয়, নিশ্চয়কৈ ক'ব লাগিব তেওঁৰ মাতৃয়ে কাতৰ অনুৰোধ জনাইছে যে ইয়াৰ স্থানীয় যি বিধায়ক আছে বা সাংসদ আছে, লগতে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে যে এই কৰোনাৰ সময়ৰ জটিল সন্ধিখনত তেওঁলোকক কিবা আৰ্থিক এককালীন কিবা সাহায্য দিলে ভালদৰে এসাঁজ খাব পাৰিব বুলি আমাক জানিবলৈ দিছে। আমি আৰু এগৰাকী ব্যক্তি আছে, দিব্যাংগ ব্যক্তি, তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। যে আইতা আছে, আইতাৰ লগত কথা পাতিবলৈ যত্ন কৰিম, কিয়নো এই আইতাগৰাকীয়ে কিন্তু অন্ধ ক'ব লাগিব, কিয়নো দুচুকে নেদেখে। আমি তেখেতৰ লগত কথা পাতিম। কি নাম আপনার? কেমন সমস্যা হয়েছে এখন চলা? আঙ্গরের সমস্যা, খুতা মানুষ কি করে খাই, কি সমস্যা, এখন আমরা সরকার কাছে সাহায্য চাই। কীভাবে চলতেছেন? চলার কোনো গতি নেই বাবা, একদম গরিব। একটা ওই যে বুন্দের বেটা, একটা বেটা তাও ঘরে পড়ে রয়েছে, আত্রা ভাঙ্গে 1 বছর। এতদিন তো ঠেলা ঠোলা চালাইছে, এখন কোন কি করে আত্রা ভাঙ্গা নইল। সরকারের কাছে কি দাবি আপনার? আমার এখন সাহায্য চাওয়া নাকি, সাহায্য নাকি। হয়, এটা কথা ক'ব লাগিব যে তেওঁলোকে বাৰবাৰ অনুৰোধ জনাইছে যে যি চৰকাৰ বা স্থানীয় সাংসদ বা বিধায়ক তেওঁলোকক এককালীন সাহায্য দিয়াৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে। আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। কি নাম আপোনাৰ? আবুল কালাম। কি ক'ব এই বিষয়ে? আপুনি কি ক'ব, কেনেকুৱা চলি আছে আপুনি? আমি বহুত অসুবিধায় চলি আছোঁ, কাৰণ এই 2টা বছর থেকে লকডাউন করোনা। এখন এমন করোনা যে মানুহে আমালোকে প্রতিবন্ধী মানুহ দেখি মানুহে ঘৃণা করে। অফিসারের ওচৰত গেলে অফিসারও ঘৃণা করে, বড় বড় মানুষের ওচৰত গেলে ঘৃণা করে। তো মই ক'ত যাম, মোৰ তো খাব লাগিব। খালি মই নহয়, আমার যিমান প্রতিবন্ধী মানুহ আছে, আমার ভাষাজীৱিত আছে বহুত, আমার ধুবুৰী ডিস্ট্রিক্টে বহুত আছে। তে আমার এনেকৈ অৱস্থা, তে আমার ভাই বন্ধু যিমান প্রতিবন্ধী মানুহ আছে সবেরই তো একই অবস্থা। তা আমি সরকার, আমার নতুন সরকার কাছে আমি অনুরোধ জানাইছোঁ যে দয়া ধর্ম কৰি আমাৰ এই প্রতিবন্ধী মানুহক
যাতে সাহায্য বিচাৰে। আৰু আমাৰ ধুবুৰীৰ বিধায়ক নজৰুল হক সাহেব আছে, ধুবুৰীৰ MP সাহেব আছে বদৰুদ্দিন সাহেব, তাকো আমি দুই হাত জৰি অনুৰোধ জনাইছোঁ যে এই প্ৰতিবন্ধী মানুহক যে একটা সাহায্য দিব, যাতে কোনো দালালের আন্ডার না দিয়ে, যার ডাইরেক্ট ঘরে ঘরে আহি এই প্ৰতিবন্ধী মানুহবিলাক সাহায্য দিব লাগে, সেইটোৱেই আমাৰ অনুৰোধ। হয়, নিশ্চয়কৈ ক'ব লাগিব তেওঁ চৰকাৰ, বিধায়ক তথা সাংসদ তথা নৱনিৰ্বাচিত যি চৰকাৰ আছে, নতুন চৰকাৰক দাবী জনাইছে যে অনতিপলমে তেওঁলোকক যি দিব্যাংগ ব্যক্তিসকল আছে অনতিপলমে তেওঁলোকক কিবা এককালীন সাহায্য দিব লাগে বুলি আমাক জানিবলৈ দিছে। বিশেষকৈ ক'ব লাগিব যে ইয়াতে যি শাৰীৰিকভাৱে অক্ষম আমাৰ সতীৰ্থই দেখি আছে, এই শাৰীৰিকভাৱে যি অক্ষম লোকসকল কিন্তু আজি তেওঁৰ মাতৃয়ে প্ৰায় 20 বছৰ প্ৰায় 20 বছৰ ধৰি এনেকৈ লালন পালন কৰি আছে বহু কষ্টৰ মাধ্যমত। আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকৰ কিন্তু যি দেউতা আছিল, দেউতা কিন্তু ঢুকাইছে। গতিকে তেওঁৰ যি মাতৃ আছে বিভিন্ন ঠাইত অনাই বনাই ঘূৰি ফুৰি মানুহৰ পৰা চাই চিতি খাব লাগে। কিন্তু এই জটিল সন্ধিখনত, কৰোণা মহামাৰীৰ জটিল সন্ধিখনত কিন্তু যেতিয়া 11টা বাজে তেতিয়া কিন্তু ওলাব নোৱাৰে, তেতিয়া ঘৰত আহিব লাগে। কিন্তু মানুহ কিন্তু ক'ত ৰাস্তাত যদি মানুহ নাথাকে কোনে তাক দিব, সেইকাৰণে তেওঁক হাবাথুৰি খাবলগীয়া হৈছে আৰু তেওঁ হতভম্ব হৈ পৰিছে। গতিকে আমি এটাই কথা ক'ব বিচাৰোঁ চেনেলৰ মাধ্যমত যে আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ দৃষ্টিগোচৰ কৰিব লাগে। আৰু আমাৰ যি স্থানীয় যি বিধায়ক আছে আৰু সাংসদ আছে তেওঁক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ। এই প্ৰতিবেদন চোৱাৰ পিছত যাতে এওঁলোকক কিবা এককালীন সাহায্য দিয়াৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। এই মুহূৰ্তত মই দেৱান জাহাংগীৰ আলম, ষ্টাৰ এনি।